নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো কি ফুল বাৰু চিনি পাইছেনে? এইখিনি ছজিনাৰ ফুল। ই শৰীৰৰ বিভিন্ন বিষ বেমাৰ নাইকিয়া কৰে। আহকচোন আজি বনাওঁ। ইয়াত লাগিব এটা কণী, কটা পিঁয়াজ, কটা বিলাহী, কেপচিকাম অপশ্যনেল আৰু অকণমান জলকীয়া। এয়া গৰম তেলত অলপ পিঁয়াজ আৰু জলকীয়া দি ভাজি লৈছোঁ। একে সাধাৰণভাৱে বনাবলৈ লৈছোঁ, যিহেতু এটা লোকেল ঔষধি বস্তু, গতিকে ইমান মা মছলা দি নবনাওঁ, গতিকে একে সাধাৰণভাৱে ভাজি গ'লোঁ। ইয়াত অধিক পৰিমাণে প্ৰটিনো থাকে, যিহেতু এতিয়া ছজিনা ফুলাৰ বতৰ, গতিকে আপোনালোকেও বিচাৰি আনি বনাই চাবচোন, খাই পেলাই কেনেকুৱা লাগে। ঔষধি গুণযুক্ত ফুল এইটো, খোৱাটো বিশেষ ভাল। বছৰত এবাৰ আমি খাওঁৱেই ঘৰত। এনেকৈ সাধাৰণভাৱে বনাই লৈ পেলাই আজি ঘৰত খোৱালোঁ, আপোনালোকেও খাই চাব। এতিয়াতো ছজিনা ফুলাৰ বতৰ, গতিকে পাবই চাগে ওচৰে পাঁজৰে কাৰ ছজিনা গছ আছে। আপোনালোকেও আনি এনেকৈ খাই চাবচোন। এয়া আজি দুপৰীয়া সাঁজ এনেকৈয়ে ল'লোঁ আৰু মাটি দালি, ছজিনা ফুলৰ ভাজি, বেঙেনা ফ্ৰাই আৰু চালাড। চেয়াৰ্ছ।